guys, welcome to my YouTube channel Aman Roy. আৰু আজি আমি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ মই তীৰ্থভ্ৰমণত যাব ওলাইছোঁ উইথ ফেমিলি। আপোনালোকে চাব পাৰে গাড়ীখন এইখন আমাৰ গাড়ীখন। আমি প্ৰথমতে বৰদোৱা যাম, তাৰ পৰা আমি অৰুণাচল হৈ গোটেই মাজুলী হৈ শিৱসাগৰ হৈ গোটেই ঘূৰিম। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সকলো দৃশ্য চাই থাকিব মোৰ ভিডিঅ'ত গোটেই আপডেট পাই। আৰু এয়াই হ'ল আহঁতগুৰিত বনোৱা সুন্দৰ মেজি। আৰু এনেকৈ গৈ গৈ আমি বৰদোৱাৰ গেট পালোঁ, হবৰগাঁৱতে থকা বৰদোৱাৰ গেটখন। আৰু আপোনালোকক দৃশ্যবোৰ দেখাই আছোঁ, চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। একান্ত ভকতে কৰে কৃষ্ণ গুণনাম, দবাং কাহৰ ধ্বনি শুনি শীতল কৰা প্ৰাণ, মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম, মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম, সেয়ে কাশী গয়া বৃন্দাবন। বৰদোৱাৰ গেট দেখিবলৈ পাইছে আপোনালোকে। ভিতৰত ফটো তোলা নিষেধ, সেইকাৰণে আমি ফটো নুতুলোঁ। আপোনালোকে মই অলপকৈ উঠাইছোঁ, চাই থাকক। আৰু এয়া কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। এয়া হ'ল বৰদোৱা থান, আপোনালোকে দেখিবলৈ পাইছে। ফটো উঠোৱা নিষেধ, সেইকাৰণে মই লুকাই অলপ তুলিছোঁ। আৰু এয়া আৰু মন্দিৰ দৰ্শন কৰা হোৱাৰ পিছত আমাৰ টিমটোৱে নাম ধৰা ষ্টাৰ্ট দিছিলে। চাওকচোন অলপমান নাম ধৰাৰ দৃশ্যসমূহ। আৰু এয়া কিছুমান ফটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বৰদোৱা থানৰ পৰা। আৰু যিহেতু মোৰ তাত গৈ এণ্ডিং কৰা নহ'ল, সেইবাবে মই ইয়াতে এণ্ডিং কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটোলৈ নতুন আহিছে, দেন ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। থেংক ইউ।